2 3 ও মাই গড কি ঠান্ডা লাগে ওই তো হেল্ল' গাইজ আজিৰ নতুন ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনালোঁ। তো বন্ধু বান্ধৱীসকল আজি মাৰ কাৰণে এটা মোবাইল কিনিবলৈ গৈ আছোঁ। প্ৰথমতে যাম মোৰ বাইদেউৰ ঘৰলৈ, মানে আজি সৰু ভাগিনজনীৰ বাৰ্থডে আছে, তাতে বাৰ্থডে পাৰ্টিটো খাওঁ। তাতে আমাৰ বাবলু আছে, সেয়াকো লৈ যাম। তাৰ পৰা এটা মাৰ কাৰণে মোবাইল কিনি আনো। মানে মাৰ আগৰ এটা চুইচৰ মোবাইল আছিলে, সেইটো বেয়া হৈছে, এটা নতুনে দিওঁ বুলি ভাবিছোঁ আৰু। তো এতিয়া বলক আমাৰ চামুলক আজিও 500 টকা এখন খুৱাব লাগিব কিজানি, মানে 3ডাল আছে। তো সেইদিনা আগৰ ভিডিঅ'টোত ৰাতিৰ ভালুকটাখন দেখুৱাইছে, আজি আবেলিৰ ভালুকটাখন চাব। সিহঁতৰ কাৰণে দোকান হওঁতে বহুতে দোকান হৈ গ'ল। চাৰিওপিনে দোকানেই দোকান। এক দুই তিনি এই ৰ বাপে বহুত মানুহ আছে কিজানি। এই আহি পালোৱে দিয়ক। এতিয়া খানা খাব লাগে। जलवा है हमारा। কথা পাতিলো লাইক চাব লাগিব। তো গাইজ বাবলুক লৈ আমি এতিয়া বকলৈ যাওঁ। প্ৰথমতে ATM-ৰ পৰা পইচা উলিয়াব লাগিব, তাৰপিছত মাৰ কাৰণে মোবাইল কিনিব লাগিব। কি মোবাইল কিনো এতিয়া দোকানত গৈহে মানে ডিচাইড কৰিম, এতিয়ালৈকে একো ডিচাইড কৰা নাই। বাকীখিনি আৰু আপোনালোকক আপডেট দি থাকিম। তাৰপিছত আমাৰ এই চামলক অলপ মানে তেল খুৱাব লাগিব আজি। সেইদিনাখনতো আপোনালোকে এই যোৱা ভিডিঅ'টোত দেখিছে, তেল খুৱাইছোঁ 500 টকাৰ, আৰু আজি ইয়াক তেল খুৱাব লগা হৈছে। মানে কিমান খোৱা হৈছে ই, কি ক'ম আৰু। খোৱা নাম্বাৰ 1 ই, ইমান তেল খাই মানে। তো বন্ধু বান্ধৱীসকল আপোনালোকলৈ মোৰ এটা অভিযোগ আছে, মানে কি আপোনালোকে সুন্দৰকৈ একদম ছাবস্ক্ৰাইব কৰি দিছে চেনেলটো, মানে কি ক'ম, এনেকুৱা চেনেলটো ছাবস্ক্ৰাইব কৰিছে মানে 1-2 দিনত 300-400 ছাবস্ক্ৰাইবাৰ মানে ইনক্ৰিজ হৈ আছে। কিন্তু আপোনালোকে ভিডিঅ'বিলাক শ্বেয়াৰ কৰা নাই, লাইক কমেণ্ট যি কৰি থাকিব আপোনালোকে, কিন্তু ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব দেই। ভিডিঅ'বিলাক একদম কম শ্বেয়াৰ হৈ আছে, আপোনালোকে শ্বেয়াৰে নকৰে কিবা। গতিকে অলপ শ্বেয়াৰ কৰি দিব না প্লিজ, অলপ সেইখিনি হেল্প কৰি দিব। আপোনালোকে ইমানখিনি হেল্প কৰিছেই। এয়া চাওক ৰাস্তাটো আমাৰ বহল কৰি আছে, একদম মানে ইয়াৰ তালু উখিৰাই দিছে। हे प्रभु हे हरि राम कृष्ण जगन्नाथ प्रेमानंद ये क्या हुआ? আমিতো নাথাকে অলপমানো। অলপ ৰখি দিলে ভাল হ'ব নেকি? দাদা ৰ'ব, আপুনি যিটো ঠাইত ৰাখি দিছে, ৰাখি দি আমাক যাবলৈ দিছে, মানে একদম অসুবিধা হয় না। গাইজ ফাইনেলি আমি ভাল ৰাস্তা পালোঁ। বাপৰে বাপ, এইখিনিও ভাঙিব কালিলৈকে। ঠাণ্ডা লাগি গৈছে দেই। পাক্কাৰ চকলবিলাক লৈ যাই আছে, কোনোবাইবিলাক ঘৰত দি দিব আৰু চোতাল বাটত দিব পাৰিব। আগত গাড়ী আছে নেকি? আমাক যাবলৈ দিয়ক। ঠাইবিলাকৰ কিন্তু ধুনীয়া ডেভেলপ হৈ আছে। এইটো 4 লেন বনাব, একদম কি বিশাল হৈ গৈছে।
এটিএমত টকা আছে গতিকে সেই হা আগতে বাইকখন সংগ্ৰহ কৰি থ'ব জেগা পাং এই থ'লে দিয়ক নাই একো নাই আমি ইপিনেদি থ'ম নামি লওক তো এতিয়া এটিএমখন এক্টিভ কৰিব লাগে পইচা উলিয়াব লাগে তাৰপিছত মোবাইল কিনিব লাগে চালো तो गाइस थोड़ी सी दिक्कत आ गई माने কানাড়া বেংকৰ এটিএমতে পইচা ল'ব চালোঁ এটিএমখন মানে এক্সপায়াৰী হৈছে নতুনখন এক্টিভ কৰাৰ কাৰণে এতিয়া কানাড়া বেংকত যাব লাগিব কানাড়া বেংকৰ এটিএমত তো কানাড়া বেংকৰ এটিএম অনলি ছয়গাঁৱত আছে আমাৰ এইখিনিত গতিকে এতিয়া আমি ছয়গাঁৱলৈ যাওঁ বাবলুৰ কাৰণে ইয়াতে হেলমেট এটা লওঁ আমাৰ বাইদেউহঁতৰ দোকানৰ পৰা হেলমেটটো লৈ আৰু অলপ গুলিকৈ গৈ থাকোঁ অলপ ঠাণ্ডা লাগিব তথাপিও উপায় নাই আৰু এইখিনি কষ্ট হ'ব আৰু আজি ইয়াৰ পৰা হেলমেটটো লৈ লওঁ তো বন্ধু বান্ধৱীসকল হেলমেট পাই গ'লোঁ এতিয়া হাতৰ স্লিপবিলাক আগুৱাই দিওঁ দি পেলাই একদম ফটাফট ছয়গাঁৱলৈ যাওঁ তাৰ পৰা আহোঁ নহ'লে আৰু বেছি ঠাণ্ডা লাগিব তো এতিয়া বোলো আপোনালোকক আৰু একেবাৰে ডাইৰেক্ট ছয়গাঁৱত লগ পাম এই গাড়ীখনে কি বা খাই যাই আছে মানে ছাইডত মানে বস্তুবিলাক দলিয়াই দি আছে কমন চেঞ্চ নাই নেকি অলপ আগতে এখন স্কুটিত মানে স্কুটিখনতে পৰিব খুজিছিল গোটেই কিবা কলৰ বাকলিয়ে নে কমলাৰ বাকলিয়ে কি যে মানুহ মানে কোনোফালে নাচায় অ' মাই গড কি ঠাণ্ডা লাগে ঐ তো গাইজ আমি পাইছোঁ কানাড়া বেংকৰ এটিএম এতিয়া কথাটো হ'ল আমি বাইকখন ক'ত পাৰ্কিং কৰোঁ নামি ল'বি না তো গাইছ আমাৰ ইয়াতে একো কাম নহ'ল মানে কাৰ্ডখন আজিৰ কাৰণে ব্লক হৈ গ'ল এতিয়া 24 ঘণ্টা পিছতে ঠিক হ'ব এইখনতে চাই লওঁ ইয়াতে গ্ৰীণ পিন বুলি এটা অপশ্যন আহে ৰ'ব গ্ৰীণ পিন ফৰৱাৰ্ড পিন ইংলিছ OTP যাব তো বন্ধু বান্ধৱীসকল মানে কানাড়া বেংকৰ এটিএমখনৰ হেৰিটো চেঞ্জ কৰি ল'লোঁ পিনটো চেঞ্জ কৰিলোঁ কিন্তু তাৰমানে পইচা ওলাব নোৱাৰিলোঁ মানে বহুতবাৰ ট্ৰাই কৰা গ'ল যে ফুল হেৰি সেইকাৰণে সেইখন আজিৰ কাৰণে ব্লক হৈ গ'ল পিছত বেলেগ এখন এটিএমতে ওলালোঁ এইবাৰ ইয়াতে অলপ ওলালোঁ আৰু ইয়াতে পইচা শেষ এইবাৰ বকত অলপ ওলাব লাগিব এইখিনি উলিয়াই মাৰ কাৰণে মোবাইলটো কিনি দিওঁ আৰু আজি সোমোৱাই দিওঁ দি 500 টকা এখন খুৱাই দিওঁ ইয়াক 500 টকা খুৱাই আৰু ডাইৰেক্ট বকলৈ পাই গ'লোঁ এতিয়া বাইকখন পাৰ্কিং কৰি মোবাইল দোকানলৈ গৈ থাকোঁ কোনখিনিত বা পাৰ্কিং কৰিব পাৰোঁ গোটাই এইফালে ফুল মোবাইল দিয়ে
এটা কাটবা নৰো মোবাইল এটা খুলবা নৰো হেই নিজে নিজত মাৰি লৈছো এই দরজার গাড়ি এতে মারি দিছো দরজার গাড়ি নহয় গাড়ির দরজা ভাই এনাকে টেনশন আরে বড় গাড়ি মারি দিছে আর হাততে ওহতে ফাইনালি তো লৈ ললো মানে হল Realme C55 তো এতিয়া ঘৰলৈ গৈ থাকোঁ আৰু বাকী যি কৰিব লগা থাকে কৰি থাকিম মাৰ কাৰণে মোবাইল লোৱা হৈ গ'ল Realme C55 মোবাইলটো লৈ ললোঁ 6GB এতিয়া মা ধুনীয়া ধুনীয়া মোৰ ভিডিঅ'মান ইউটিউবত চাই থাকিব পাৰিব আৰু এটা ছাবস্ক্ৰাইবাৰ বাঢ়ি গ'ল দিয়ক যিয়ে নহওক বন্ধু বান্ধৱীসকল আজিৰ কামখিনি কোনোমতে শেষ কৰিলোঁ আৰু এতিয়া লাহে লাহে ঘৰত গৈ থাকোঁ ঠাণ্ডাও লাগিছে বহুতখিনি আয়াও তো যি কৰিব লগা থাকে কৰি থাকিব কিন্তু এটাই অনুৰোধ লাইক কমেণ্ট যি কৰে কৰি থাকিব নকৰিলেও কথা নাই যি কৰে আপোনালোকৰ ইচ্ছা কিন্তু আপোনালোকৰ মই হাত জোৰ কৰিছোঁ যে ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব দেই আপোনালোকৰ লগৰ মানুহবিলাকৰ মাজত ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব তেতিয়াহে অলপ আৰু বেছি ভাল লাগিব তো এইখিনি কৈ আজিৰ ভিডিঅ'টো আমি ইমানতে সামৰণি কৰোঁ নে কি কয় তো বন্ধু বান্ধৱীসকল সকলোলৈ শুভৰাত্ৰি আজিৰ ভিডিঅ'টো আমি ইমানতে সামৰণি মাৰোঁ বাই বাই গুড নাইট